3 মাহ হল আছিল এপিপি ৰাজনীতি গঠন হোৱা ৰাইজৰ কেনে কোৱা হয় 3 মাহ কমপ্লিট কৰিছে 3 মাহ প্ৰায় এসপ্তাহ হৈছে 3 মাহ 4 দিন হৈছে সো ৰাইজৰ ৰেসপন্স আচৰিত ধৰণে পাইছো আমি আশা কৰাতকৈ বহুত বেছি গতিকে আমি এতিয়া বিশ্বাস কৰিছো যে আমাৰ মাজত এতিয়াও সঁচা ৰাজনীতি কৰিব বিচৰা ফাঁকিৰ ওপৰত থাকি ৰাজনীতি কৰিব বিচৰা সঁচা অৰ্থত ৰাইজৰ সেৱা কৰিব বিচৰা মানুহ বহুত আছে টকা আৰু ফাঁকিৰ ওপৰত থাকি কাম কৰিব বিচৰা ৰাইজ আছে মানুহে বিকল্প বিচাৰি আছিল অপচন বিচাৰি আছিল সেইকাৰণে আমি এটা অল্টাৰনেটিভ বিকল্প অথবা অপচন দিছো আৰু ৰাইজে এই অপচনত দলে বলে যুক্তি সকলোৱে কাম কৰিব বিচাৰিছে কেইটামান সমষ্টিত পাৰ্টিটো দিব বুলি আজিলৈকে কল্পনা কৰি আছে নাই আমি আজিলৈকে আলোচনাও কৰা নাই কল্পনাও কৰা নাই আমাৰ CWC কাম জেনাৰেল মিটিং এখন আছে য'ত আমাৰ গোটেই ষ্ট্ৰাকচাৰটো কমপ্লিট হ'ব আমি চেন্ট্ৰেল উইমেন উইং ইউথ উইং লগতে আমাৰ মাইনৰিটি সেল আদিবাসী সেল আৰু OBC সেল গঠন কৰা হ'ব ইয়াৰ পিছতহে আমি নিৰ্বাচন কেন্দ্ৰিক সকলো বিষয় আমি আলোচনা কৰিম বিজেপিয়ে অকলে নিৰ্বাচন এবাৰ বিটিআৰত কেনে ধৰণৰ না নৰ্মেলি ইলেকশন সবে অকলে অকলে খেলে কিন্তু আমাৰ নেশ্যনেল পাৰ্টিৰ প্ৰতি ক'বলগীয়া অকমান থাকে কাৰণ এই বিটিচিটো আমি বহুত দীঘলীয়া সময় সংগ্ৰাম কৰি পোৱা ইয়াৰ কাৰণে আমাৰ ৰাইজে তেজ দিছে জীৱন দিছে ধৰ্ষিতা হৈছে জেলত দিন কটাইছে আৰু এনেকুৱা অৱস্থাত আমি আশা কৰিছিলো যে নেশ্যনেল পাৰ্টিয়ে তেওঁলোকটো সাগৰৰ নিচিনা ডাঙৰ গতিকে আমাৰ এই সৰু যিটো আমি তেজ জীৱন দি পাইছো সৰু এটা কাউন্সিলত নাহি পেলাই আমাক যদি স্বশাসনৰ ব্যৱস্থাৰ কাৰণে এৰি দিয়া হলে আমি সেইটো বেছি ভাল পালোহেঁতেন কিন্তু গণতন্ত্ৰত আহিব পাৰে সেইটো হয় কিন্তু এটা আমাক যদি অকণমান সন্মান কৰি যদি আমাৰ সকলো ত্যাগক যদি সন্মান কৰি আমাৰ যি আন্দোলন যি সংগ্ৰাম সেইটো সন্মান কৰি যদি এৰি দিয়া হলে আমি বেছি ভাল পালোহেঁতেন